Pegu high, 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 high. Ronos Pegu high, 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 high. We want SD, 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 SD. No SD, 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 no SD. We want SD, SD, SD. क'क्राझाराव आसामनि सोलोंथाइ मन्थ्रि डक्टर रनज पेगुनि मुसुखा सावनानै सोमावसारदों नाथजोगि फरायसा आफादा नाथजोगि हारिया एसटि खालामनांगौनि आर'जलाइ गथायाखै होनना सोलोंथाइ मन्थ्रि डक्टर रनज पेगुआ आयेन आफादनि जानानै थांनाय दुफां बोथोरनि जथुम्मायाव फोसावनाय बाथ्रानि हेंथायै खुद्रिखांनायजों लोगोसे सोमावसारनाय हाबाफारि लायो। बिटिआरनि सदर सहर क'क्राझाराव सोलोंथाइ मन्थ्रि डक्टर रनज पेगुनि मुसुखा सावनानै धर्ना होनाय हाबाफारिनि गेजेरजों नाथजोगि हारिखौ एसटि खालामनो थांनाय गोलाव समनिफ्राय दाबि दैखांबोबाय थानायनि सोमोन्दै फैगौ 4 सेप्तेम्बर खालि लखिमपुराव जानो गोनां आसाम केबिनेटनि जथुम्मायाव सावरायनांगौ होनना दाबि खालामो। नाथजोगि हारिनि बे जेंनाखौ थाबैनो सुस्रांना होआब्ला फैबाय थानाय समाव आसाम बन्द राजा लामा रेल लामा होबथानाय हाबाफारि लानानै सोमावसारगोन होनना बुङो। गुबुन फारसेथिं आसामनि सोलोंथाइ मन्थ्रि डक्टर रनज पेगुनि हेंथायै सोमावसारनायाव बाहागो लानाय सोमावसारगिरिफोरखौ क'क्राझार पुलिसा एरेस्ट खालामो। पुलिसजों एरेस्ट खालामजानायफोरनि गेजेराव दं दुलाराय आसाम नाथजोगि फरायसा आफादनि आफादगिरि अरबिन्द नाथ, लेङाइ आफादगिरि बकुल नाथ, फोसावदिं नेहाथारि धनन्जय नाथ, सोद्रोमा शक्ति नाथ, लालमहन नाथ, क'क्राझार जिल्ला नाथजोगि फरायसा आफादनि नेहाथारि केनेडि नाथ आरो लेङाइ आफादगिरि बिजु नाथ। बे बिथिङाव दुलाराय आसाम नाथजोगि फरायसा आफादनि आफादगिरि अरबिन्द नाथ आरो सोमावसारगिरिया खौरां बिजोङाव ओरैबायदि बुङो। এইবাৰ বিধানসভাৰ পঞ্চম দিনত মাননীয় জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰনজ পেগু ডাঙৰীয়াই নাথযোগী জনগোষ্ঠীসকলৰ জনজাতি সন্দৰ্ভত তেওঁ স্পষ্টকৈ লিখিত আকাৰত উত্তৰ দিছে যে নাথযোগী জনগোষ্ঠীয়ে এতিয়ালৈকে জনজাতি পৰিক্ৰমা বিভাগত কোনো ধৰণৰ লিখিত আবেদন জনোৱা নাই। এই কথাক আমি ধিক্কাৰ দিছোঁ। আজি ৰনজ পেগু ডাঙৰীয়াৰ আমি প্ৰতিমূৰ্তি আমি ইয়াত দাহ কৰিছোঁ, কাৰণ আমাৰ নাথযোগী জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো বিষয়, এই বিষয়টো লৈ অসম চৰকাৰৰ লগত কেইবেলানিও আলোচনা অনুষ্ঠিত হৈছিল, কিন্তু তাৎপৰ্যপূৰ্ণভাৱে তেওঁ কেনেকৈ এই কথা ক'লে। গতিকে এই কথাক আমি পুনৰবাৰ সকীয়াই দিবৰ কাৰণে এই আন্দোলন কৰিছোঁ। এই আন্দোলন জংগী হ'ব আৰু আজিৰ পৰা ধাৰাবাহিকভাৱে এই আন্দোলন চলিব। আৰু এটা কথা আমি অসম চৰকাৰক ক'ব বিচাৰিছোঁ যে অহা 4 তাৰিখে অসম চৰকাৰৰ কেবিনেট বৈঠক আছে আৰু কেবিনেট বৈঠকত নাথযোগী জনগোষ্ঠী যিবিলাক প্ৰতিশ্ৰুতি ৰনজ পেগু ডাঙৰীয়া দিছিলে, সেই প্ৰতিশ্ৰুতি যাতে লখিমপুৰৰ কেবিনেট বৈঠকত যাতে তেওঁলোকে সমাধান কৰি দিয়ে আৰু আমাৰ দাবীসমূহ যাতে পূৰণ কৰে, তাৰ কাৰণে আহ্বান জনাইছোঁ। যদি 4 তাৰিখৰ কেবিনেট বৈঠকত নাথযোগী জনগোষ্ঠীৰ কাৰণে কোনো এটা বিষয় আলোচনা নহয়, তেতিয়াহ'লে কিন্তু ইয়াতকৈ আৰু ভয়াৱহ আন্দোলন হ'ব, অসম বন্ধ হ'ব, ঘাইপথ অৱৰোধ হ'ব, ৰেলপথ অৱৰোধ হ'ব। এই কথা নিশ্চিত। আৰু প্ৰতিমূৰ্তি অহৰহভাৱে আজিৰ তাৰিখৰ পৰা অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে এই কাৰ্যসূচী চলি থাকিব। নাথযোগী ছাত্ৰ সন্থাৰ উদ্যোগত আজি আমি ৰনজ পেগুৰ কাৰণে এক আন্দোলন আৰম্ভ কৰিছিলোঁ আৰু আন্দোলনকাৰী আমাৰ সদৌ অসম নাথযোগী ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি অৰবিন্দ নাথ ডাঙৰীয়া, উপসভাপতি বকুল নাথ ডাঙৰীয়া, প্ৰচাৰ সম্পাদক ধনজ নাথ ডাঙৰীয়াক পুলিচে গ্ৰেপ্তাৰ কৰি লৈ গ'ল আৰু লগতে আমাৰ ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলক গ্ৰেপ্তাৰ কৰি লৈ গ'ল। এই কথা আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ আৰু ইয়াৰ বিপক্ষে আমি ইয়াতকৈ বেছি জংগী আন্দোলনৰ হুংকাৰ দিছোঁ চৰকাৰক। ধন্যবাদ। কি দাবীক লৈ আন্দোলন কৰিছিলে? জনজাতিকৰণৰ বিৰুদ্ধে আমি আন্দোলন কৰিছিলোঁ। কি কৰিছিলে? আন্দোলন কেনেকৈ কৰিছিলে? আমি ৰনজ পেগুৰ প্ৰতিমূৰ্তি দাহ কৰিলোঁ আমাৰ কোকৰাঝাৰ মেইন টাউনত পুলিচ পইণ্টৰ ওচৰত। ৰাস্তাত অৱস্থান ধৰ্মঘট কৰিছিলোঁ। আমি কমচে কম আধা ঘণ্টামান অৱস্থান ধৰ্মঘট কৰিলোঁ। हमें चाहिए, हमें देना होगा, विद्यालय के we want justice, no justice, no rest, no justice, no rest, our demand legal demand, our demand legal demand, violate very soon, our dabi next dabi, Rose Pegu high, Rose Pegu high, Rose Pegu high, our demand legal demand.